নমস্কাৰ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগত জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা মহৎ লোকৰ অমৃতবাণী লৈ আহিছোঁ। অমৃতবাণীটো হৈছে মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নালাগে। তাত নিজৰো সময় নষ্ট হয় আৰু মাছৰো হয় মহা কষ্ট। এই মহান মহৎ লোকৰ অমৃতবাণীষাৰ কৈছিল হিতেশ ডেকাই কৈছিল, মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নালাগে। তাত নিজৰো সময় নষ্ট হয় আৰু মাছৰো হয় মহা কষ্ট। ঠিক তেনেদৰে আমি আমাৰ জীৱনত যি কাম কৰিবলৈ মন নাযায় আমি সেই কামটো কৰিব নালাগে। আৰু যি কাম কৰিবলৈ তোমাৰ ভাল লাগে, তোমাৰ মনে কয় এই কামটো কৰিব লাগে, তেতিয়াহে আমি কৰিব লাগে। আৰু যি কাম তোমাৰ কৰিবলৈ মন নাযায় সেই কামত তুমি এনেই সময় নষ্ট কৰি থাকিব নালাগে। ধন্যবাদ। আজি সিমানকে ক'লোঁ। বিদায় লৈছোঁ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা। আৰু যদি ভাল লাগিলে অমৃতবাণীটো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।